নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। গতিকে আজি আমি ভিডিঅ'টিত অপহৰণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, কিতাপলৈ যোৱাৰ আগতে আমি এটা সৰু উদাহৰণ লৈ লৈছোঁ। ধৰি লোৱা দুটা ল'ৰা আছে, এইটোৰ নাম হৈছে ৰাম। ঠিক আছে, এইটোৰ নাম হৈছে ৰাম আৰু এটা ল'ৰা আছে, এইটো ইয়াৰ হাতত এটা আছে মাৰ্বল আছে। ঠিক আছে, এই ৰামৰ হাতত এটা মাৰ্বল গুটি আছে, এইটো ৰাম। এতিয়া ধৰি লৈছোঁ এই ৰামৰ ওচৰলৈ আন এটা ল'ৰা আহিলে, তাৰ নামটো হৈছে ৰহিম। ৰহিমে আহি ৰামৰ পৰা মাৰ্বল গুটিটো কাঢ়ি লৈ ল'লে। ঠিক আছে, গতিকে এতিয়া মাৰ্বল গুটিটো কাৰ হাতলৈ আহিলে? ৰহিমৰ হাতলৈ আহিলে। ৰামক দম দিলে, ৰহিম অধিক শক্তিশালী হৈছিলে আৰু মাৰ্বল গুটিটো ৰহিমে লৈ ল'লে। গতিকে এই ক্ষেত্ৰত চোৱা, ৰামৰ হাতৰ পৰা সেই মাৰ্বল গুটিটো অপহৰিত হ'ল আৰু কাৰ হাতত প্ৰতিষ্ঠিত হ'ল? ৰহিমৰ হাতত। গতিকে এনেধৰণৰ প্ৰক্ৰিয়া ৰাসায়নবিলাকৰ লগতো সংঘটিত হয়। গতিকে আমি এতিয়া কিতাপলৈ যাওঁ। এতিয়া চোৱা, ধৰি লৈছোঁ এটা দ্ৰৱ বা এটা যৌগ কপাৰ ছালফেট। ঠিক আছে, কপাৰ ছালফেট দ্ৰৱও নহয়, যৌগ। দ্ৰৱ কেতিয়া হ'ব? যেতিয়া নেকি তাক কি হ'ব? দ্ৰৱীভূত কৰা হ'ব। ঠিক আছে, এতিয়া কপাৰ ছালফেটৰ এটা যৌগ আমি ল'লোঁ। সেই কপাৰ ছালফেটৰ যৌগটোৰ ওচৰলৈ আমি লৈ আনিলোঁ আইৰণ। এতিয়া কপাৰৰ লগত লাগি আছে ছালফেট, যেনেদৰে ৰামৰ লগত লাগি আছিলে কি? এটা মাৰ্বল। এতিয়া আইৰণটো কপাৰতকৈ অধিক শক্তিশালী মৌল। ঠিক আছে, আইৰণটো কপাৰতকৈ অধিক শক্তিশালী মৌল। সেইকাৰণে আইৰণে কপাৰ ছালফেটৰ পৰা ছালফেটটো নিজৰ হাতলৈ লৈ আনিলে। এতিয়া দেখিছেনে, নিজৰ হাতলৈ আনি কি গঠন কৰিলে? আইৰণ ছালফেট গঠন কৰিলে, আৰু কপাৰটো অকলে হৈ গ'ল। যিধৰণে ৰহিম ৰামতকৈ অধিক শক্তিশালী আছিলে কাৰণে কাঢ়ি ল'লে মাৰ্বল গুটিটো, একেধৰণৰ। ঠিক তেনেদৰে আন এটা উদাহৰণ লৈছোঁ, জিংক প্লাছ কপাৰ ছালফেট। কপাৰ ছালফেটৰ এটা যৌগ আছিলে। এই যৌগটোৰ ওচৰলৈ আমি জিংক লৈ আনিলোঁ, জিংকৰ লগত বিক্ৰিয়া কৰিলোঁ। এতিয়া জিংক যিহেতু কপাৰতকৈ অধিক শক্তিশালী, অধিক সক্ৰিয় মৌল, গতিকে জিংকে এই কপাৰ ছালফেটৰ পৰা ছালফেটটোক লৈ আনিলে। গতিকে লৈ আনি কি গঠন কৰিলে? জিংক ছালফেট, আৰু এইটো কপাৰ অকলে হৈ গ'ল। একেদৰে লেডৰ লগত চাওঁ, PB মানে হৈছে লেড আৰু কপাৰ ক্ল'ৰাইডৰ লগত ৰিয়েকশ্যন হ'লে লেডে কপাৰটোক আঁতৰাই ক্ল'ৰাইডটোক নিজৰ হাতলৈ লৈ আনিব আৰু গঠন কৰিব কপাৰ ক্ল'ৰাইডৰ যৌগ, আৰু কপাৰটো অকলে হৈ গ'ল। এতিয়া আমি গম পালোঁ যে যৌগ এটা আছে, সেই যৌগটোত কোনোবা এটা অধিক শক্তিশালী মৌল আনিলে সেই মৌলটোৱে সেই যৌগটোৰ পৰা সেই আগৰ কপাৰক বা সেই কম শক্তিশালী মৌলটোক অপসাৰিত কৰি শিকি সেই শক্তিশালী মৌলটোৱে নতুন এটা যৌগ গঠন কৰে। যেনেকৈ কপাৰতকৈ আইৰণ বেছি শক্তিশালী, গতিকে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰি আইৰণে আইৰণ ছালফেট গঠন কৰিলে, আইৰণ ছালফেট, যিটো নেকি এটা নতুন দ্ৰৱ। ঠিক আছে, এতিয়া ধৰি লৈছোঁ কপাৰ ছালফেটৰ লগত আমি এটা মৌল যোগ দিলোঁ। মৌলটোৰ নাম হৈছে ধৰিছোঁ এক্স যোগ দিলোঁ। এতিয়া এই এক্সটো যদি কপাৰতকৈ যদি কম শক্তিশালী, তেতিয়া কিন্তু কপাৰ ছালফেটৰ পৰা কপাৰক কিন্তু অপসাৰিত কৰিব এক্সে নোৱাৰে, এক্স ছালফেটটো বনাব নোৱাৰে। এক্স ছালফেট বনাবলৈ হ'লে এক্সটো কপাৰতকৈ শক্তিশালী হ'ব লাগিব। যেনেদৰে ৰাম ৰহিমৰ মাজত, ৰামৰ হাতত মাৰ্বলটো আছে, ঠিকে আছে, কিন্তু ৰহিম যদি ৰামতকৈ অধিক শক্তিশালী নহয়, তেতিয়া জানো ৰহিমে ৰামৰ পৰা মাৰ্বলটো কাঢ়ি আনিব পাৰিব? নোৱাৰে, কেতিয়াও নোৱাৰে। গতিকে একেদৰে এক্সে কপাৰ ছালফেটৰ পৰা ছালফেটটো কাঢ়ি আনিবলৈ হ'লে এক্সৰ গাত কিন্তু কপাৰতকৈ অধিক জোৰ থাকিব লাগিব, অধিক সক্ৰিয় হ'ব লাগিব। ঠিক আছে, এই সক্ৰিয়তাৰ এখন টেবুল তোমালোকে কোনোবা এটা পাঠত আছে, আমি লাহে লাহে পাই যাম। বৰ্তমান সময়ত মনত ৰাখা যে কপাৰতকৈ আইৰণ, জিংক আৰু লেড, এই তিনিটা মৌল কি হয়? অধিক সক্ৰিয়। ঠিক আছে, গতিকে এইটোৱে হ'ল আজিৰ যিটো অপসাৰণ বিক্ৰিয়াৰ কথা কোৱা হৈছিলে। অপসাৰণ বিক্ৰিয়া কাক বোলে বুজি গ'লা। এতিয়া যদি কিতাপত পৰীক্ষাত আহে, পৰীক্ষাত আহিলে ষ্টেণ্ডাৰ্ড ডেফিনেশ্যনটো এনেদৰে দিবা যে কোনোবা এটা যৌগত যদি আমি এটা শক্তিশালী অধিক সক্ৰিয় মৌল যোগ কৰি দিওঁ, গতিকে সেই মৌলটোৱে সেই যৌগটোৰ পৰা কম সক্ৰিয় মৌলটোক অপসাৰিত কৰি এটা নতুন যৌগ গঠন কৰিব। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। মই আকৌ এবাৰ ইনশ্বৰ্ট কৰি দিছোঁ যে কি হয়, কিছুমান যৌগত কিছুমান আমি নতুনকৈ মৌল যোগ কৰি দিওঁ বিক্ৰিয়া কৰিবলৈ। যোগ কৰি দিওঁ মানে কি? বিক্ৰিয়া ঘটাই দিওঁ।
এই বিক্ৰিয়া কৰিবলৈ অহা নতুন মৌলটো অধিক শক্তিশালী হয়, যাৰ কাৰণে নেকি সি পুৰণা যৌগটোৰ পৰা মৌলটোক আঁতৰাই এটা নতুন যৌগ গঠন কৰে। ঠিক আছে, যেনেদৰে কপাৰ ছালফেটৰ পৰা আইৰণটো যিহেতু কপাৰতকৈ অধিক শক্তিশালী, গতিকে কপাৰক আঁতৰাই একদম আইৰণে মজা আছে আইৰণ ছালফেট বনালে। কিন্তু যদি আইৰণটো কপাৰতকৈ শক্তিশালী নহ'লহেঁতেন, তেতিয়া কিন্তু এই বিক্ৰিয়াটো ঘটাবলৈ চেষ্টা কৰাৰ পাছতো কপাৰ ছালফেটেই হৈ থাকিলেহেঁতেন, আইৰণেই হৈ থাকিলেহেঁতেন। আইৰণে ছালফেটটো ল'ব নোৱাৰে। ছালফেটটো আইৰণে ল'ব পাৰিছে একমাত্ৰ এই কাৰণে যে আইৰণৰ গাত জোৰ বেছি আছে, আইৰণ অধিক সক্ৰিয় মৌল। গতিকে ইমানে সামৰণি মাৰিছোঁ, ধন্যবাদ।